গাইজ কি খবৰ? নিশ্চয় সকলোৰে চাগে ভালেই আৰু সকলো ভালে কৌশলে থকাটোৱে বিচাৰোঁ। আৰু দুপৰীয়া সময় গাইজ ইমান গৰম লাগিছে, মানে কি কৰোঁ কি নকৰোঁ লাগিছে। আৰু সেইটো কাৰণে ভাবিলোঁ মানে টেঙাকেই মানে চকুত পৰি থাকে। এনেকুৱা গৰম হ'লে জুচ টেঙা সেইবিলাকেই মনত পৰি থাকে। সেইটো কাৰণে ভাবিলোঁ এতিয়া যিহেতু ৰবাব টেঙাও শেষ হ'ল, এটামান আছে যদিও ক'ৰবাত মানে ৰবাব টেঙাটো ইমান এটা খাবলৈ আগৰ নিচিনা সোৱাদটো নাইকিয়া হ'ল। অলপ মানে কিবা টাইপৰ লাগে আৰু খাবলৈ ভালটো নলগা হৈছে আৰু এইটো টাইমত। আৰু তাকে ভাবিলোঁ ৰবাব টেঙা নহ'লে কিটো হ'ব মানে আৰু টেঙা আছে নহয়। আমাৰ টেঙা লভাৰবিলাকে মানে চবেই ভাল নাপায়, এইটো যিটো টেঙা খাব লৈছোঁ মানে চবেই ভাল নাপায় খাই কিনে। আৰু মোৰ যিহেতু খাওঁ লাগিছে দুপৰীয়া সময় আৰু টেঙা খাবলৈ পিছে আজি কোনো লগ নাই, মানে শিপা ডাল বুলি ক'বলৈ একো নাই। মানে আজি জাষ্ট মই আছোঁ আৰু আপোনালোক আছে মানে চোৱাবিলাক, কিন্তু মোৰ লগত খোৱা কোনো নাই। আৰু এইফালে আছে মাত্ৰ কেমেৰাটো, মানে মোবাইলটো দেই গাইছ, বুজিছেই নহয়। আৰু তাৰপিছত থাকিব এইফালে দেখিছেনে কলগছ, তাত মানে কলপাতখিনি থাকিব। কলপাত এখন কোনো নাই নহয় খাবলৈ, অকলে আছে। তাৰপিছতে আছে এইফালে দেখিছেনে কৰ্দৈ গছ, মই আপোনালোকক ব্ৰেক কেমেৰা কৰি দেখাম। আৰু গাঁৱলীয়া মানুহ এইটোৱে ভাল নহয় জানো গাইছ? গাঁৱলীয়া যিবিলাক মানুহ আমি আৰু এই ব্লগবিলাকতো গাঁৱলীয়া মানুহে বেছিকৈ চোৱা হয় নহয় জানো গাইছ? গাঁৱলীয়া মানুহ হ'লে সেইটো কাৰণে ভাল, মানে বাৰীত চব্জি তব্জি থাকিলে মানে কিবা এটা নিজে ছিঙি আনি বনাবলৈ হয়। আৰু টেঙা চেঙা থাকিলে খাবলৈ মন গ'লেই মুঠতে টিককৈ ছিঙি আনিব লাগে আৰু ধুনীয়াকৈ চকলিয়াই আৰু খাব লাগে নহয় জানো? পিছে আজি মই টেঙা একদম চিম্পুলভাৱে খাম দেই গাইছ। পেটটো মোৰ বৰ এটা ভাল নহয়, সেইটো কাৰণে যদি টেঙা অকণমানো খাই দিওঁ ভাল লাগিব, চেঁচা লাগিব। মানে একদম বেছি জ্বলা চলা খোৱা হৈছে এইকেইদিন, তামাম খাই দিছোঁ জ্বলা চলা, আৰু সেইটো কাৰণে পেটটো একদমেই ভাল নাই। আৰু সেইটো কাৰণে আৰু কৰ্দৈ টেঙাটো একচুৱেলি চবেই খাই ভাল নাপায়, ময়ো বৰ এটা ভাল নাপাওঁ, কিন্তু কেতিয়াবা মানে খাই ভাল পাওঁ। কিন্তু ৰবাব টেঙাটো মানে এদিনৰ মূৰে দি থাকিলেও খাই ভাল লাগে। আৰু কৰ্দৈ টেঙাটো ভাবিছোঁ অকলেই খাওঁ, কাৰোবাক লগ ল'লেও নেখায়। কৰ্দৈ টেঙাটো খাবলৈ ভাল নালাগে, কিন্তু খাব লাগে গাইছ কেতিয়াবা কৰ্দৈ টেঙা পেটৰ কাৰণে ভাল নহয় জানো? জণ্ডিছ বেমাৰৰ কাৰণেও ভাল কৰ্দৈ টেঙা, সেইটো কাৰণে খাব লাগে। আৰু এই গছজোপাই জানো বেয়া নাপায় জানো? মোক জানো কোনোৱে নেখায়, মোক কোনো নোপোচেই বুলি কথাষাৰ নহয় জানো গাইছ? আৰু সেইটো কাৰণে মই দেখাই দিছোঁ। আৰু বেছি নাই বাৰু, ছাগলীক কাটি খুৱাই দিওঁ কেতিয়াবা। আৰু ভাবিছোঁ নিজেও খাওঁ, আৰু আপোনালোকে চাই থাকিব দেই প্ৰথমৰ পৰা শেষলৈকে। দেখিছেনে কৰ্দৈ টেঙা একদম ধুনীয়াকৈ লথপ লাগি আছে ধুনীয়াকৈ। বেছি নাই বাৰু, 2-3টামান ঠাল আছেহে। আৰু ইয়াক ধুনীয়াকৈ ছিঙি লওঁ, তাৰপিছত ধুনীয়াকৈ পাত চাত কাটি আৰু খাওঁগে। লোভ লাগিলে আৰু মোৰ গাইছ, আৰু মই খুচি পাৰিব লাগিব, দুটাই হৈ যাব, অকলেই খাম যিহেতু। ভালেই ধুব লাগিব। আৰু এইফালে এটা আছে, ভালকৈ পকা নাই, হৈ যাব দুটাই। ধুনীয়াকৈ ধুই লওঁ আৰু কলপাত পাৰি লওঁগৈ। মানে কলপাতখিলা গছৰ পৰা মানে কাটি লওঁগৈ। এক পাত কলৰ পাত কৈছে। ইফালে 2টা কৰ্দৈ লৈ ল'লোঁ, মানে পৰাকেইটা নল'লোঁ বাৰু, অকণমান পৰুৱা লাগি আছে। আৰু বেলেগ পকা 2টা পাৰি ল'লোঁ, এইকেইটা থৈ দিলোঁ বাৰু, ভালকৈ পকা নাই। আৰু এইফালে নিমখ জলকীয়া পাত লৈ ল'লোঁ। এইফালে পানী গিলাচ ধোৱা পখলা কৰিবলৈ এগিলাচ পানীয়ে যথেষ্ট। দুটি টেঙা নহয় জানো গাইছ? আৰু ধুনীয়াকৈ মই চকলিয়াই লওঁ টেঙাকেইটা, তাৰপিছত কৰ্দৈ টেঙা, তাৰপিছত খাম আৰু ধুনীয়াকৈ। একদম তামাম গৰম ৰ'দ, এইফালে চকলিয়াই লওঁ ধুনীয়াকৈ। পূৰা ৰস ওলাইছে, লাগে মস্তি লাগিব খাই, ৰস ওলাইছে। এখন কটাৰী কাটিবলৈ ঠিক হোৱা নাই। শাককে কুটি দিছোঁ দেই গাইছ। মস্তি ৰস ওলাইছে, অকল নিজৰ কাৰণে দুটি হৈ যাব। বছ এতিয়া জলকীয়া কাটি দিওঁ ধুনীয়াকৈ। জলকীয়া বেছি নাখাওঁ, ঠিক খাম। এইফালে নিমখ,
ইয়াতে ধনিয়া চনিয়া দি কাটিও খাই ভাল লাগে, কিন্তু নেখাওঁ আজি তেনেকৈ, একদম চিম্পুল দি খাওঁ। তামাম ৰ'দ আৰু এইফালে হৈ গ'ল খাই নেকি ৰ'দ হৈ গৈছে। মস্তি খাওঁ খাওঁ লাগিছিলে গাইছ আপোনালোকৰ, সকলোৱে ক'লে চাওকচোন বাৰু, ইমান দুখৰ কথা। ইমান ৰখ আছে চাওকচোন, তেনেকুৱা ৰখ গাইছ, ইমানে মিঠা লাগিছে, কৰ্দৈ টেঙা বুলি ক'বলৈ টেঙাই নাই অকণমান, নহ'লে পকিলে যে সেইটো কাৰণে। এনেকৈ ষ্টাইল দি খাব নাজানো দেই, একদম গাঁৱলীয়া ছোৱালী যে, গাঁৱত জন্ম লৈছোঁ যে, আৰু ষ্টাইলত কথা ক'বলৈ নাজানো, ষ্টাইলত খাবলৈ নাজানো, তেনেকুৱা। এনেকুৱাই মজা লাগিলে। ৰাম, হেলিকপ্টাৰ ইমান মজা কৰিছে। মস্তি লাগিছে। মানুহবিলাকে ভাল ভাল বস্তুবোৰ বহুত কম খোৱা হয় ন, কৰ্দৈ টেঙাটো খাব লাগে, সেইটো কাৰণে আজি খাই দিছোঁ। গাইছ খাই ফিনিছ। আৰু গাইছ দুটাই খাই মোৰ মানে আৰু খাওঁ খাওঁ লাগি আছিলে, সেইটো কাৰণে ভাবিলোঁ আৰু এটা চকলিয়াই লওঁ ধুনীয়াকৈ। আৰু খাওঁ খাওঁ লগাকৈ বস্তু খালেহে গাইছ ভাল লাগে নহয় জানো, কিন্তু মোৰ আকৌ সেনেকুৱা নহয় ন, খাওঁ খাওঁ লাগিছে কি কৰিম আৰু, আছে যিহেতু খাই দিওঁ, এইবুলি জলকীয়া নোহোৱাকৈ খাম। এইয়া হৈ গ'ল, আৰু এইফালে নিমখ। এইখিনি ভালকৈ নাই দেখা, হৈ গ'ল ফাইনেলি, ইমান ধুনীয়া দেখাইছে, কপালখনে ফালি গৈছে দেখোঁতে। তাৰপিছত এইখিনি মই এনেকৈ মই নেখাওঁ, এইখিনি পিছে মই এতিয়া এনেকৈ ধুনীয়াকৈ লৈ যাওঁ, আমাৰ এৰাল দিয়া ছাগলী এটা আছে, ধুনীয়াকৈ খুৱাই দিওঁগৈ। যিহেতু চাউল ধোৱা পানী থৈ দিয়া হৈছে, ছাগলীক দিবগৈ লাগিব, সেইটো কাৰণে কৰ্দৈত পেকিং কৰি লৈ গৈছোঁ, আৰু ছাগলীটোক ধুনীয়াকৈ খুৱাই দিওঁগৈ। কম ভাল পাবনে গাইছ, মানুহবিলাকতো খাওঁ খাওঁ লাগিলেই খোৱা হয়, কিন্তু ছাগলীটোতো খাওঁ খাওঁ লাগিছে নহয়, পানী ডিঙিটো পিহা লাগি আছে নহয় জানো, আমি নিজে জানিব লাগিব ছাগলীক পানী খুৱাব লাগে, কিবা কিবি পাৰিলে দিবগৈ লাগে নহয় জানো, সেইটো কাৰণে এইখিনি যদি নিমখ চিমখ সানি থৈছোঁ, চকলিয়াই দিছোঁ, তেওঁক যদি খাবলৈ দিওঁগৈ কম ভাল পাবনে সিহঁতিও। পিছে এটাই আছে বাৰু, বাকীকেইটাই খুলি দিয়া হ'ল, সেইটো কাৰণে সেইটোকে দি দিওঁগৈ। বলক তেতিয়াহ'লে আপোনালোকৰ বলক চোন গাইছ, ততি পোৱা নাই পাতৰ পৰা উলিয়াবলৈ, ইয়াত দুপৰীয়া কম ভাল পাইছেনে খাই কিনে ছাগলীটো, খাই দিয়ক, নিমখ আনি দিছোঁ, কম ভাল পাইছেনে খাই। আৰু এইফালে চাউল ধোৱা পানী আৰু দাইল ধোৱা পানী মিক্স কৰি কিনে থৈ দিছিলে ছাগলীটো, দিবলৈ সদায় যিহেতু দিয়া হয়, আৰু খাইছে ধুনীয়াকৈ দেখিছেনে বাৰু, কম ভাল লাগিছেনে। মানুহৰ খাবলৈ মন যায় বস্তুটো খাওঁ, কিন্তু ছাগলী জন্তুবিলাকো খাবলৈ মন যায় নহয় নিশ্চয়, সেইটো কাৰণে মানুহে যদি জানি শুনি দিয়া হয় বহুত ভাল কথা। মই যেনেকৈ সকলোকেইটা খাইছিলোঁ দেখিছেনে, ছাগলীটো খাইছে তেনেকৈ কাটাম আৰু লাগে, মই অকণ চিয়াবলৈ পাইছে, নিমখ নাই হলা নেকি, টপকা তাৰপৰা পানী খাবি, নিমখ দিয়া চাউল ধোৱা পানী আনি থৈছোঁ, চলি খা হ'ব নেকি। গাইছ নিজেও খালোঁ, আৰু এইফালে খাই পাত ফালি দিছে দেখিছেনে, পাতখিলাও খায়।
তাৰপিছত আমাৰ এই মৰমৰ ছাগলীটোকো খোৱালোঁ আৰু নিজেও খালোঁ। ভাল লাগিল দুপৰীয়া খাই। আৰু নাই আৰু কেতিয়াবা খাবি, আজি নাই। তেতিয়াহ'লে আজি মোৰ একেবাৰে মানে কি ক'ম আৰু তেনেকৈ একো স্পেচিয়েল ভিডিঅ' নাই হোৱা বাৰু। ইমানখিনিতে সামৰণি মাৰি দিওঁ আৰু তেতিয়াহ'লে আজি হৈছে মোৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি দিওঁ। বাই বাই। আজিলৈ তেতিয়াহ'লে এৰিলোঁ আৰু নতুন ভিউৱাৰসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন দেই প্লিজ।